প্ৰথমে মই সংগীতাই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে একেবাৰে সহজ পদ্ধতিৰে বনাব পৰা চেংমৰা ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। আহক তেনেহ'লে বেছি দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। প্ৰথমতে চেংমৰা কেইডালৰ পাত আৰু চুচটো ভালকৈ গুচাই ল'ব। চেংমৰাত যিহেতু সৰু সৰু কাঁইটো থাকে, সেইবাবে এই কামখিনি সাৱধানে কৰিব আৰু কাঁইটবিলাক থাকিলে এনেদৰে চুচি দিব। তাৰপিছতে এনেকৈ মিহি মিহিকৈ কাটি ল'ব। এতিয়া এইখিনি ভালদৰে ধুই ল'ম। এতিয়া এটা মিক্সি বাতি লৈছোঁ আৰু তাতে কেইফুটামান নহৰু দিছোঁ, লগতে সৰু এডোখৰ আদা, দুটা মিডিয়াম চাইজৰ পিঁয়াজ এনেদৰে দীঘলে দীঘলে কাটি লৈছিলোঁ, তাৰে অকণমানো দি দিছোঁ। এতিয়া পিঁয়াজ আদা নহৰু গোটেইখিনি পেষ্ট এটা বনাই ল'ম। এইখিনি মই মিক্সিতে খুন্দিছোঁ বা পটাটো পিচি ল'ব পাৰে। ইয়াৰ উপৰিও আমাক এমুঠিমান দালি লাগিব। এয়া মই মচুৰ দালি অকণমান তিয়াই থৈছিলোঁ, এইখিনি আমি পিছত ব্যৱহাৰ কৰিম। আনফালে কেৰাহীখন পাতি লৈছোঁ আৰু কেৰাহী গৰম হোৱাত ইয়াতে অকণমান মিঠাতেল দিছোঁ। তেল বহুত বেছিও দিব নালাগে। এতিয়া তেলখিনি ভালদৰে গৰম হ'বলৈ দিব। তেলখিনি ভালদৰে গৰম হোৱাত ইয়াতে সামান্য পৰিমাণৰ চেনি যোগ কৰি দিছোঁ আৰু এতিয়া চেনিখিনি অকণমান ৰঙা হৈ ওপৰলৈ উঠি আহিবলৈ দিব। এনেদৰে কৰিলে কালাৰটো খুব ধুনীয়া হয়। যদি আপোনালোকে ইচ্ছা নকৰে তেতিয়াহ'লে নিদিয়াকৈও বনাব পাৰিব। এতিয়া ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ আৰু এতিয়া অকণমান সময় এনেদৰে ভাজি ল'ম। জোখমতে হালধি দিব। এয়া মই হালধিখিনি দি ল'লোঁ আৰু এবাৰ ভালকৈ লৰাই লৈছোঁ। তাৰপিছতে যিখিনি পেষ্ট বনাই লৈছিলোঁ আদা নহৰু আৰু পিঁয়াজৰ, সেই পেষ্টখিনি ইয়াতে দি দিছোঁ। পেষ্টটো দিয়াৰ পিছত গেছৰ ফ্লেমটো একেবাৰে কমাই ৰাখিব আৰু কম জুইতে অকণমান সময় ভাজি ল'ব। এইখিনি সময়তে মই 3টামান কেঁচা জলকীয়া এনেদৰে ফালি পেলাই দি দিছোঁ। জলকীয়া আপোনালোকে নিজৰ জোখত দি ল'ব। তাৰপিছতে ইয়াতে যোগ কৰিছোঁ অকণমান গুড়ি মছলা। ইয়াত জিৰা, ধনিয়া আৰু জালুক এই তিনিওবিধ একেলগতে পিচি থোৱা আছিলে, তাৰে মই অকণমান দি দিলোঁ। আপোনালোকেও তেনেদৰে জিৰা অকণমান, ধনিয়া আৰু লগতে জালুকৰ গুড়ি অলপ দি ল'ব। এয়া মোৰ মছলাখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল, দেখিছে তেল বিৰিঙি আহিছে। এতিয়া ইয়াতে যোগ কৰি দিছোঁ কাটি থোৱা চেংমৰাখিনি আৰু ভালদৰে এবাৰ লৰাই লৈছোঁ। গেছৰ ফ্লেমটো এতিয়া মই মিডিয়াম কৰি ৰাখিছোঁ আৰু মিডিয়াম ফ্লেমতে অকণমান এনেকৈ লৰাই লৰাই ভাজি ল'ব। এইখিনি সময়তে মই সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। নিমখখিনি দিয়াৰ পিছতো ভালদৰে এবাৰ লৰাই লৈছোঁ। এতিয়া এনেদৰে ঢাকন লগাই সিজিবলৈ দিম আৰু মাজে মাজে লৰাই থাকিব। এয়া মই চেংমৰাখিনি 3-4 মিনিটমানৰ কাৰণে ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে যোগ কৰি দিম আগতে তিয়াই ৰখা দালিখিনি। এতিয়া দাইলখিনি দি লৈ ভালদৰে এবাৰ লৰাই লৈছোঁ। এতিয়া আকৌ ঢাকন লগাই গেছৰ ফ্লেমটো কমাই লৈ সিজিবলৈ দিম। যদি বেছি শুকাই যোৱা যেন পায় তেনেহ'লে ছাইডৰ পৰা অলপ পানী ছটিয়াই দিব। এতিয়া আকৌ ঢাকন লগাই সিজিবলৈ দিম আৰু মাজে মাজে লৰাই থাকিব। এতিয়া ইয়াতে আকৌ পানী অলপ মই যোগ কৰি দিছোঁ আৰু ভালদৰে সিজিবলৈ দিম। এয়া চেংমৰাখিনি ভালদৰে সিজিলে আৰু মন কৰিছে আগতকৈ পানীখিনি শুকাই পৰিছে। ইয়াতকৈ আৰু শুকুৱাই নেপেলাওঁ, যিহেতু এইখিনি ঠাণ্ডা হোৱাৰ পিছত আৰু অলপ ডাঠ হৈ পৰিব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু ঢাকনিখন লগাই অলপ এনেদৰে থৈ দিব, তাৰপিছতে পৰিৱেশন কৰিব। এতিয়া মই অলপ বাতি এটালৈ উলিয়াই লৈছোঁ। চেংমৰা বিভিন্ন ধৰণেৰে বনাই খাব পাৰি, মাছৰ লগতে হওক বা মাংসৰ লগতে হওক, কিন্তু এনেদৰে বনাই খায়ো খুবেই ভাল লাগে। আপোনালোকে যদি আগতে এই পদ্ধতিৰে বনাই খোৱা নাই, এবাৰ নিশ্চয় বনাই খাই চাব আৰু কেনে পালে কমেণ্ট কৰি জনাব। যদি ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, লগতে শ্বেয়াৰ কৰি দিব আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়া আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকিব। আকৌ লগ পাম নতুন ৰেচিপিৰ সৈতে। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।